guys, welcome back to my YouTube channel. আজি ডেইলি ভ্লগটো ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। ভিডিঅ' দিব তেনেকৈ পৰা নাই, ভাবিছোঁ ওলাইও চোৱা নাইকিয়া, ভাবিছোঁ ডেইলি ভ্লগকে দিওঁ বুলি, সেইবাবে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। মই শুৱাৰ পৰা উঠি এতিয়া মুখ হাত ধুই কৰি ৰেডি হৈ গ'লোঁ, মানে ফ্ৰেছ হ'লোঁ। এতিয়া চাহ অকণ খাম। বতৰটো বহুত ঠাণ্ডা পৰিছে, বাহিৰত বৰষুণ পৰি আছে। এতিয়া 8টা বাজিবই হৈছে, বাহিৰত কোনো দোকান মানুহ উঠাই নাই, বহুত মানে বৰষুণে পৰি আছিলে, চ' মানুহ ঠাণ্ডা বতৰত শুই আছে চব। মই উঠিলোঁ আৰু তাৰপিছত এতিয়া মই চাহ অকণ খাই লওঁ, ভিডিঅ'টো শেষলৈকে চাই যাব। আজিৰ দিনটোত মই কি কৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম। তো ব'লক মই এতিয়া চাহ অকণ খাই লওঁ। গাইছ, এয়া মই চাহ আনি ল'লোঁ। এতিয়া মই চাহ খাম। এয়া মই তিলপিঠা সৰহকৈ আনিছোঁ। তিলপিঠা খাই মই বহুত ভাল পাওঁ। এয়া চাহত তিয়াইছোঁ, এতিয়া মই খাওঁ। এয়া মুখত ভৰাই দিলোঁ। তিলপিঠা মোৰ একদম ফেভৰেট হয়। বৰষুণৰ চাউণ্ড চাগে অলপ শুনিব পাই আছে, বাহিৰত বৰষুণ পৰি আছে। মই তিলপিঠা খাই বহুত ভাল পাওঁ, বহুত বেছিয়ে ভাল পাওঁ। চাহ খাই এয়া পিঠাগুড়ি খুন্দিব আহিলোঁ। কোমল চাউল খুন্দিবলৈ আহিছোঁ তেলপিঠাৰ কাৰণে। আমি বৰপিঠা বুলিও কওঁ, কিছুমানে তেলপিঠা বুলি কয়। মা আৰু মই ৰাতিপুৱাই আহি গৈছোঁ। মোৰ এফালে যাবলগীয়া কাম এটা আছে, সেইবাবে সোনকালে আহিলোঁ। এয়া মই ঢেঁকী দিছোঁ, মায়ে চালি গৈ আছে। মা ভৰি বিষ আছে, তলত বহিব নোৱাৰে, সেইবাবে টুলতে বহিছে। মই ঢেঁকী দি খুব ভালেই পাওঁ, বেয়া নাপাওঁ বাৰু। মই ঢেঁকী দিয়া কামটো বহুত ভাল পাওঁ, কিন্তু চালিবলৈ অলপ টান লাগে। মই চালিব ইমান ভালকৈ নাজানো, সেইবাবে মই ঢেঁকীয়ে দিওঁ। পূৰা লাগি আছোঁ আৰু পিঠা এইবাৰ খাম আৰু আহিব দেই আপোনালোকেও বিহু খাবলৈ। বিহু খাবলৈ মই ইয়াতে মাতিছোঁ, আপোনালোক আহিব বিহু খাবলৈ। আমাৰ বিহু ৰেডি হৈ গ'ল। ভাগৰো লাগিছে গাইছ, একদম উপায় নাই ন, বিহু পিঠা বনাবই লাগিব, সহায় কৰিবই লাগিব। এয়া মায়ে চালি আছে, মই অকণমান ৰৈ লৈছোঁ। ভৰিটো বিষাই গৈছেগৈ, সেইকাৰণে অকণমান বহি লৈছোঁ। আকৌ ষ্টাৰ্ট হৈ গ'ল, আৰু বেছি নাইকিয়া বাৰু। সেই গাইজ, মই গা পা ধুই আহি গ'লোঁ। মই কলেজলৈ যাম। মই আপোনালোকক কিয় যাম ক'ম বাৰু। কলেজত এটা কাম আছে, বিশেষ কাম। আজি নগ'লে নহ'বই, বতৰটোও ঠাণ্ডা, কিন্তু যাবই লাগিব। সেইবাবে মই এতিয়া গা পা ধুই কৰি ইউনিফৰ্ম পিন্ধি লৈছোঁ। এতিয়া মই ওলাই মেলি লৈ আৰু মই আপোনালোককো লগত লৈ যাম, ক'ম আপোনালোকক মই কিয় যাম, কিন্তু ভিডিঅ'টো চাই থাকক। কলেজত এটা বিশেষ কাম আছে, মই কৈছোঁ আপোনালোকে চাই যাওক, তেতিয়াহে গম পাব। তো ব'লক মই ৰেডি হওঁ। বতৰটো অলপ মুকলি হৈছে, অলপ ৰ'দ দিছে। মই আপোনালোকক দেখাইছোঁ, এয়া চাওক, এয়া পোহৰ আহিছে, অলপ ৰ'দ দিছে, অকণমান ভাল হৈছে, মনটো ভাল লাগিছে। বিহু বতৰটো এনেকৈ কৰিলে ভাল নালাগে ন। এতিয়া অলপ মনটো ভাল লাগিছে, ৰ'দটো ওলাইছে, মনটো ভাল লাগিছে আৰু বিহুটো অলপ ফ্ৰেছ হ'ব লাগে ন, মানে বৰষুণ দিলে জেগাবোৰ লেতেৰা হৈ যায়, ভাল নালাগে। এতিয়া ৰ'দকণ দিছে, জেগাবোৰ শুকাব, ভাল লাগিছে। ব'লক মই এতিয়া ওলাওঁ। গাইছ, মই কলেজ ওলাই হৈ গ'ল। এয়া মই যাবলৈ ওলাই আছোঁ। এয়া পিঠাগুড়ি মেলি থোৱা আছে, খুন্দি অনা পিঠাগুড়ি। মই এতিয়া গাড়ীত উঠি যাওঁ, আপোনালোকে ভিডিঅ'টো চাই যাব, মোৰ লগত আপোনালোককো লগত লৈ যাম। তো এয়া মই ফাইনেলি ৰেডি হৈ গ'লোঁ। একদম ঠাণ্ডাও বহুত, চুৱেটাৰ পিন্ধি লৈছোঁ, মাস্ক লগাই লৈছোঁ। মাস্ক জৰুৰী, আপোনালোকেও মাস্ক পিন্ধি থাকিব। তো ব'লক। মই গাড়ীলৈ ৰৈ আছোঁ, গাড়ী এতিয়ালৈকে অহা নাই। এয়া গাড়ীলৈ ৰৈ আছোঁ মই, গাড়ী এতিয়ালৈকে অহাই নাই। এইটো আমাৰ ৰাস্তাটো। আহিছে, মই গাড়ীখন ৰখাওঁ। সৈখন টেম্পু আহিছে। তো গাইছ, মই গাড়ীত আহি আছোঁ, টেম্পুত আহিছোঁ। ইয়াৰ পৰা মোৰ কলেজখনলৈ খুব বেছি 45 মিনিট হ'ব। আপোনালোক এয়া মই আহি উৰিয়া গাঁও পালোহি। এয়া আমাৰ উৰিয়া গাঁও বাইপাছ হয়। ইয়াৰ পৰা আৰু 10 মিনিটৰ বাট।
মই সেয়া কলেজ পালোহি। এইখন আমাৰ কমাৰ্চ কলেজ হয়, নগাঁও GNDC কমাৰ্চ কলেজ গোপীনাথ। তো ব'লক আমি ৰাস্তাটো পাৰ হৈ লওঁ, ভালকৈ গাড়ী চাই লওঁ। মই কলেজ আহি পাই গ'লোঁ। এইখন আমাৰ কলেজ। ৰ'দ বহুত, চকু মেলিব পৰা নাই। লগৰ এজনীলৈ ৰৈ আছোঁ। তাৰপিছত মই ভিতৰত সোমাই যাম, আপোনালোকক দেখাম। এইটো চাওক বাট। মই পিঠা বনাই আছোঁ, বৰপিঠা বনাই আছোঁ। কলেজৰ পৰা আহি পাইছোঁ, মায়ে বনাই আছে। ভাবিলোঁ অকণমান লাগি দিওঁ মাক। তাৰপিছত বনাব নাজানো, যি পাৰিছোঁ আৰু বনাইছোঁ। আপোনালোকে ক'বচোন মোৰ পিঠাকেইটা কেনেকুৱা হৈছে। মই আপোনালোকক দেখাম মাৰকেইটা কোনটো, মোৰকেইটা কোনকেইটা। মোৰকেইটা অলপমান দেৰি গৈছে। মই আপোনালোকক দেখাম বাৰু মোৰ পিঠাকেইটা। ভগৱান জানে আৰু কি পিঠা হ'ব এইখন, নাজানো আৰু ট্ৰাই কৰিছোঁ। এনেকৈয়ে শিকিব লাগিব, হয়নে নহয় কওক। সেয়া চাওক, মই আপোনালোকক দেখাওঁ। একদম জুইত বনোৱা এনেও অভ্যাস নাই, জুইত বনাই আছোঁ। চাওঁ আৰু কি হয়, ট্ৰাই কৰিছোঁ। ডাইৰেক্ট মই কলেজৰ পৰা আহি একেবাৰে জুইৰ ওচৰ পালোহি। কৈ আছোঁ আপোনালোকক, মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। এয়া মই ডাইৰেক্ট পিঠা বনোৱাত লাগিব লাগিলহি। কথাটো হ'ল কি, মানে মোৰ মোবাইলটোত চাৰ্জ নাছিলে, ফোনটো ছুইচ অফ হৈ গ'ল। সেইবাবে মই কলেজলৈ লগৰজনীলৈ ৰৈ থাকোঁতে মই ভিডিঅ' কৰিব পাৰিলোঁ। তাৰপৰা ভিডিঅ' কৰিব নোৱাৰিলোঁ। আহি মোবাইলত চাৰ্জ দি আকৌ ভিডিঅ' কৰিছোঁ, বেয়া নাপাব আপোনালোকে। তাৰপিছত আহি পাইছোঁ, দেখোন মায়ে পিঠা বনাই আছে। কৈছোঁ আপোনালোকক, অলপ পিঠাত বনোৱা লাগি দিলোঁ। ভালেও লাগে নজনা বস্তু এটা শিকিবলৈ। লাগি আছোঁ আৰু গাইজ, শ্বেপ নোহোৱা একদম পিঠা বনাই আছোঁ মই। মাৰ শ্বেপকেইটা ধুনীয়া হৈছে, কিন্তু মোৰকেইটা ইমান ভাল হোৱা নাইকিয়া। নোৱাৰিম ন, মাহঁতে আগৰ পৰা বনাই থকা, মইতো ট্ৰাই কৰিছোঁহে। প্ৰথম বুলি নহয়, আগতেও বনাইছোঁ, কিন্তু অভ্যাস হৈ গ'লে পাৰিমগৈ। পিঠাকেইটা কিন্তু খাবলৈ কিন্তু টেষ্টি হ'ব, কিন্তু শ্বেপটোত বেয়া হ'লেও পিঠাটো কিন্তু খাই একদম মজা লাগিব। গাইজ, আমাৰ ঘৰৰ পিঠা বনাই হৈ গ'ল। বৰ্তাহঁতৰ ঘৰৰ মানে বৰমায়ে পিঠা বনাব নাজানে। বৰমা বেংগলী হয়, আগৰ পৰা মানে মায়ে বনাই দিয়ে। সেইবাবে পিঠা বনাবলৈ অভ্যাস নকৰিলে, বনাব নাজানে। সেইবাবে এইবাৰো মায়ে বনাই দিবলগীয়া হৈছে। মই দুটামান বনাই দিম, তাৰপাছত মায়ে বনাব বাকীখিনি। সেয়া চাওক, এইকেইটা মই বনাইছোঁ, ধুনীয়াই হৈছে বাৰু। আকৌ ওলাই আহিছোঁ, একদম ভাগৰ লাগি গৈছেগৈ। মাক বহাই থৈ যাতে মই ওলাই গুচি আহিলোঁ। তাৰপিছত মই নাৰিকল ৰুকিমগৈ। পাপাই গুচাই আছে নাৰিকল। মই এতিয়া অকণমান ৰ'দতে বহি লৈছোঁ ভালকৈ। মই এতিয়া নাৰিকল ৰুকিম, নাৰিকলৰ লাডু বনাব মায়ে। মই অলপ সহায় কৰি দিম, সেইবাবে মই ৰুকি দিওঁ। মায়ে বৰমাহঁতৰ বৰপিঠা বনাই আছে। মই কৈছিলোঁ আপোনালোকক যে মই আধাতে এৰি মাক দি থৈ আহিলোঁ। তাৰপিছত অলপ বাহিৰত বহিলৈ গম পাইছে আপোনালোকে। এতিয়া মই যাওঁ নাৰিকল ৰুকিব। পাপাই নাৰিকল ফালি থৈছে, ৰুকিও থৈছে, মানে গুচাই থৈছে। মই এতিয়া ৰুকিব লাগে। মই যোগাৰখিনি কৰি লওঁ, তাৰপিছত টিভি লগাই লৈ পেলাই দেখাম। তো ব'লক, মই নাৰিকল ৰুকোঁ। তাৰ আগতে পাকঘৰত সোমাওঁতে দেখিলোঁ মাছ ভজা থৈ দিছে। মোৰ ভাগৰে আছিলে, মই নাখালোঁ বাৰু, সেইকাৰণে দুচামুচ খাই লৈছোঁ। নাৰিকল লৈ লৈছোঁ। 4ফাল নাৰিকল আছে, মানে দুটা নাৰিকল ভাল কৰি 4ফাল হৈছে। এয়া টিভি লগাই লৈছোঁ, লাইটটো জ্বলাই লৈছোঁ। একদম পূৰা এতিয়া মই লাগি এয়া মই লাগিয়ে আছোঁ।
ফাৰ্ষ্টটো লৈছোঁ, আপোনালোকক দেখাম বাৰু কিমান টাইম হয়গৈ। ক'ব নোৱাৰিম চাগে কিমান টাইম হয়, মানে অলপ ৰ'বও, ভাগৰো লাগিব ন। মোৰ নাৰিকল ৰুকা হৈছে, এটা আছে, এয়া তিনিটা মানে তিনিটা ফাল গ'ল আৰু এটা ফাল আছে, এইটো হাতত লৈছোঁ শেষৰ ফুলটো। আধা ঘণ্টা তো মোৰ নাৰিকল ৰুকা হৈ গ'ল। এতিয়া বাহুটো বহুত বিষাইছে, একদম ভাগৰ লাগি গৈছেগৈ, বহুত কষ্ট হৈছে আজিৰ দিনটোত। এতিয়া ভাত কেইটামান খাই লওঁ, ভাত খোৱা নাই, এয়া ভাত লৈ লৈছোঁ, একদম পূৰা একদম থুচিম এতিয়া। চাই থাকক ভিডিঅ'টো। মোৰ চব কাম কৰি হৈ গ'ল, মই এতিয়া অকণমান বহি লৈছোঁ ৰাস্তাত, ঠাণ্ডা বহুত পৰিছে, চুৱেটাৰ পিন্ধি লৈছোঁ, চকী পাৰি লৈছোঁ, একদম বহি আছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পায় মোক কমেণ্ট বক্সত জনাব নাপাহৰিব। এয়া অথনি নাৰিকল ৰুকা, সেয়া মায়ে এতিয়া নাৰিকল ভাজি কৰি লৈ পেলাই পিঠা মানে নাৰিকলৰ লাডু বনাই আছে, এয়া বনাই হৈছেহি। সেই গাইজ, মায়ে নাৰিকলৰ লাডু বনাইছিলে যে, চাহ তাহ খাই দিলোঁ, চাহ তাহ খাই লৈ পেলাই অকণমান ফ্ৰেছ হৈ লৈছোঁ। আজিৰ দিনটো বহুত ভাগৰ আছিলে, দিনটো বহুত ভাগৰুৱা দিন। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে মোক জনাব নাপাহৰিব। অকণমান এতিয়া ভৰি হাত চৰি হাত ধুই বিচনাত পৰিম, তাৰপিছত ভাত পানী খাই শুই যাম। তো ভিডিঅ'টো লাইক এটা মাৰি দিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, বাই।